আমি 2015 চনত অসম চৰকাৰৰ অধীনত RMSৰ নেতৃত্বত আমাৰ মাদ্ৰাছা টেট অনুষ্ঠিত কৰিছিলে। সেই মাদ্ৰাছা টেটত 1,21,000 more than 1,21,000 প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত পাছ কৰিছিল 20,000 মান পাছ কৰিছিলে। এই মাদ্ৰাছা টেটত বিভিন্ন কেটাগৰীৰ পোষ্ট আছিলে। আমাৰ যেটো সন্থা এই সন্থাটো হ'ল MTET প্ৰি সিনিয়ৰ সেকশন জেনাৰেল পোষ্ট, HS জেনারেল পোস্ট। আমি যিকেজন আমি সন্তাত আছো আমি সবে প্ৰি সিনিয়ৰ সেকশন জেনারেল পোস্টত পাছ কৰিছিলোঁ। যদিও মাদ্ৰাছা টেট আছিল, মাদ্ৰাছা টেটত যিবিলাক জেনারেল পোস্ট আছিল সেই পোস্টত আমি পাছ কৰিছিলোঁ। ইতিমধ্যে আমি দেখিছোঁ 2015 চনৰ পৰা আজিলৈকে 6 বছৰ হৈ গ'ল আমাক নিযুক্তি প্ৰক্ৰিয়াৰ পৰা আমাক বঞ্চিত কৰিছে অসম চৰকাৰে। আমি ইতিমধ্যে দেখিছোঁ বহুতেই ইতিমধ্যে এপইণ্টমেণ্ট পাইছে, চাকৰি কৰি আছে। কিন্তু বিশেষকৈ আমাৰ এই যে MTET প্ৰি সিনিয়ৰ HS সেকশনটো আজিলৈকে নিযুক্তি পোৱা নাই। গতিকে আমি আমাৰ সদৌ অসম কোকৰাঝাৰ জিলা সমিতিৰ MTET জিলা সমিতিৰ তৰফৰ পৰা আমি আমাৰ শিক্ষামন্ত্ৰী আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়া কাতৰ অনুৰোধ জনাওঁ যে আপোনালোকে এই যে বৃহৎ যিটো নিযুক্তি প্ৰক্ৰিয়া আমি ইতিমধ্যে দেখা পাইছোঁ 1 লাখ মানুহক চাকৰি দিব, ইয়াত মোৰ বেছিভাগে মানে শিক্ষা বিভাগত নিযুক্তি দিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা যাতে আপোনালোকে আমাক বঞ্চিত নকৰে, আমি তাৰ বাবে আপোনালোকক হাত জোৰ কৰি কৰজোৰে অনুৰোধ কৰিছোঁ। যদি আপোনালোকে আমাক বঞ্চিত কৰে তেনেহ'লে আমাৰ লাইফটো একদম বৰবাদ হৈ যাব, আমাৰ ভৱিষ্যত একদম অন্ধকাৰৰ ফালে গুচি যাব। গতিকে আপোনালোকে আমাক নিযুক্তিৰ পৰা বঞ্চিত নকৰিব। আপোনালোকে যদি আমাক এই LP আৰু ME স্কুলত এই জেনাৰেল পোষ্টত যদি নিযুক্তি দিয়ে তেনেহ'লে আমাৰ গোটেই যিবিলাক প্ৰাৰ্থী আছে এই প্ৰাৰ্থী সকলো পৰিয়ালে আপোনালোকক আশীৰ্বাদ কৰিব আৰু আপোনালোকে গোটেই যুগ ধৰি আপোনালোকে জীয়াই থাকক। আমি এই কোকৰাঝাৰ জিলা সমিতি MTET জিলা সমিতিৰ পৰা আপোনালোকক আহ্বান কৰিছোঁ, কাতৰ অনুৰোধ কৰিছোঁ, আপোনালোকে আমাৰ ফালে সুদৃষ্টিৰে এবাৰ চাওক। আমি বিভিন্ন সময়ত দেখিছোঁ বহুতেই নিযুক্তি পাইছে, টেট পৰীক্ষাত পাছ কৰি নিযুক্তি পাইছে, কিন্তু আমি নিযুক্তিৰ পৰা বঞ্চিত হৈছোঁ। আমি এনেকুৱা পৰ্যায়ত আজি উপস্থিত হৈছোঁ, আমি বেলেগৰ সন্মুখত আমাৰ এই MTETৰ কথা ক'বই নোৱাৰোঁ, আমাৰ লাজ লাগে। আমাৰ বহুত আমাৰ কেণ্ডিডেট ইতিমধ্যে বয়স পাৰ হৈ গৈছে। কিছুমানে মানে একদম মানসিক দিশত একদম বহুত হাৰাশাস্তিত ভুগি আছোঁ। গতিকে আমি অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগু ডাঙৰীয়াক আপোনালোকক আমি কাতৰ আহ্বান অনুৰোধ জনাওঁ যে আপোনালোকে এই নিযুক্তি প্ৰক্ৰিয়াত আমাক অংশ ল'বলৈ সুযোগ দিয়ক। লগতে আমি আমাৰ BTCৰ চিফ, নৱনিৰ্বাচিত BTCৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াকে আমি অনুৰোধ জনাওঁ যে আপুনি আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বেছি কেণ্ডিডেট নাই, এই MTET প্ৰি সিনিয়ৰ HS সেকশনত বেছি কেণ্ডিডেট নাই, অলপ কেইজনমান কেণ্ডিডেট আছে। আপুনি এই নিযুক্তি প্ৰক্ৰিয়াত আমাক অংশ ল'বলৈ সুযোগ দিয়ক। এটা ধাৰণা আছে যে MTET অকল এৰাবিক পোষ্টেই নেকি, অকল মাদ্ৰাছাত অকল এৰাবিকেই পঢ়োৱা হৈছিল নেকি? এইটো নহয়, মাদ্ৰাছাত বিভিন্ন পোষ্ট আছিল। জেনাৰেল পোষ্ট যিবিলাক আছে মেথ, ছায়েন্স, ছ'চিয়েল, এছামিছ, ইংলিছ চব আছে, উপৰঞ্চি কিছুমান এৰাবিক পোষ্ট আছিলে। আমি যিটো টেটত পাছ কৰিছোঁ এইটো আমাৰ কমপ্লিটলি জেনাৰেল পোষ্টত পাছ কৰিছিলোঁ। যদিও হ'ব পাৰে এইটো মাদ্ৰাছা টেট, কিন্তু জেনাৰেল টেটত পাছ কৰিছিলোঁ। এই টেটটো চৰকাৰে অনুষ্ঠিত কৰিছিলে, RMSৰ অধীনত অনুষ্ঠিত কৰিছিলে। এতিয়া কেনেকৈ নিযুক্তি দিব লাগে এই ছাৰসকলে দিলে আমি সুখী থাকিব পাৰিম, নহ'লে আমাৰ জীৱনটো একদম বৰবাদ হৈ যাব। আমাৰ এই MTETত বিভিন্ন জাতিৰ মানুহ আছে, অকল মুছলিম নহয়, ইয়াত হিন্দুসকলৰ মানুহ আছে, খ্ৰীষ্টানো আছে, আদিবাসী আছে, বিভিন্ন জাতিৰ মানুহ আছে। গতিকে ছাৰক আমি আমাৰ কোকৰাঝাৰ MTET জিলা সমিতিৰ পৰা হাত জোৰ কৰি অনুৰোধ জনাওঁ যে ছাৰ আপোনালোকে আমাক এই নিযুক্তি প্ৰক্ৰিয়াত অংশ ল'বলৈ সুযোগ দিয়ক, অন্যথা আমাৰ জীৱন একদম বৰবাদ হৈ যাব, আমাৰ জীৱন একদম অন্ধকাৰৰ ফালে গৈ আছে। গতিকে আমাক শান্তিৰে সুখীৰে জীয়াই থাকিবলৈ আপোনালোকে সুযোগ দিয়ক।